উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অসমীয়া বিষয়টোৰ মোৰ মাতৃমুখ দৰ্শন পাঠটোৰ পৰা কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয় এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে আৰু ভিডিঅ'টোত আলোচনা কৰা প্ৰশ্ন উত্তৰসমূহ তোমালোকৰ বিগত বৰ্ষৰ কুৱেশ্যন পেপাৰ্ছ আৰু তোমালোকৰ পাঠ্যপুথিখনত কৰা গভীৰ অনুসন্ধান তথা আহি থকা 𝗧𝗵𝗔 এক্সামিনেশ্যনৰ বাবে গুৰুত্বপূৰ্ণ কেইটামান কুৱেশ্যন এনচাৰহে আলোচনা কৰা হৈছে আৰু ভিডিঅ'টোত আলোচনা কৰা কুৱেশ্যন এনচাৰসমূহ PDF আকাৰত উপলব্ধ আছে য'ত প্ৰয়োজনীয় হোৱা পাছৱৰ্ডটো তোমালোকে এইটো ভিডিঅ'ৰ মাজতে পাই যাবা তো আহা ভিডিঅ'টো আৰম্ভ কৰোঁ পোনপ্ৰথমে আমি আলোচনা কৰিম লেখকৰ চমু পৰিচয় সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ 1864 চনত জন্ম হৈছিলে আৰু 1938 চনত তেখেতৰ মৃত্যু হৈছিল তেখেতৰ জন্ম হৈছিলে অবিভক্ত নগাঁও জিলাৰ আহতগুৰি শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা 1886 চনত এন্ট্ৰেন্স পৰীক্ষাত তেখেতে উত্তীৰ্ণ হৈ উচ্চ শিক্ষা গ্ৰহণৰ বাবে কলিকতালৈ যায় কলিকতাৰ জেনেৰেল এছেম্বলি ইনষ্টিটিউচনৰ পৰা তেওঁ BA পাছ কৰে আৰু ইংৰাজীত MA আৰু আইন পঢ়া আৰম্ভ কৰে যদিও সিবোৰত ডিগ্ৰী নোলোৱাকৈ এৰে তেওঁ কলিকতাত থকা কালতে অসমীয়া ভাষা উন্নতি সাধিনী সভা চমুকৈ 𝗂ভাষা সভাৰ প্ৰতিষ্ঠা আৰু জোনাকী আলোচনী প্ৰকাশত আগভাগ লয় বংগৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্ৰজ্ঞা সুন্দৰী দেৱীৰ লগত তেওঁৰ বিবাহ সম্পন্ন হয় তেওঁ অসমীয়া চুটিগল্পৰ জনক জোনাকীৰ পাতত তেওঁৰ দ্বাৰা ৰচিত গল্পৰ জৰিয়তে অসমীয়া চুটিগল্পৰ শুভাৰম্ভ অতি বিকাশৰ যাত্ৰাৰ সূচনা হয় বেজবৰুৱাৰ প্ৰতিভা বহুমুখী কবিতা নাটক চুটিগল্প ৰম্য ৰচনা প্ৰবন্ধ সমালোচনা জীৱনী আদি অসমীয়া সাহিত্যৰ সকলো দিশতে তেওঁৰ বৰঙণি অতুলনীয় তেখেতৰ উল্লেখযোগ্য গ্ৰন্থসমূহ হ'ল ধেমেলীয়া নাটক পাচনি আৰু নুমল বুৰঞ্জীমূলক নাটক 𝗄𝗵𝗵হি কুঁৱৰী 𝗂ক্ৰধ্বজ সিংহ উপন্যাস পদুম কুঁৱৰী চুটিগল্প জোনবিৰি পূৰবী সাধুকথা বুঢ়ী আইৰ সাধু ককা দেউতা আৰু নাতিলুৰা জীৱনী হৈছে শ্ৰী শ্ৰী শংকৰদেৱ মহাপুৰুষ শ্ৰী শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱ আত্মজীৱনী হৈছে মোৰ জীৱন সোঁৱৰণ তত্ত্বমূলক গ্ৰন্থ হৈছে তত্ত্বকথা আৰু শ্ৰীকৃষ্ণ কথা কুৱেশ্যন মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিৰ নামাকৰণ তাৎপৰ্য বিশ্লেষণ কৰা উত্তৰ নিজ কৰ্মসূত্ৰে বেজবৰুৱাই বহু বছৰ অসমৰ বাহিৰত থাকিবলগীয়া হৈছিল প্ৰথমে কলিকতা আৰু তাৰ পিছত উৰিষ্যাৰ সম্বলপুৰত তেওঁ থাকিবলৈ লয় অসম দেশৰ প্ৰতি গভীৰ ভালপোৱা থকা স্বত্তেও জীৱিকাৰ তাৰণাত তেওঁ অসমত থাকিব পৰা নাছিল তদুপৰি সেই সময়ত যাতায়াত ব্যৱস্থা বৰ সুচল নাছিল অন্তৰৰ তাগিদাত তেওঁ অহৰহ লাভ কৰিছিল অথচ দৈনন্দিন ব্যস্ততাই তেওঁক অসমৰ পৰা আঁতৰাই ৰাখিছিল প্ৰায় ১.৫ বছৰৰ পাছত তেওঁৰ মাজু জী জোৱাইকৰ নিমন্ত্ৰণত বেজবৰুৱাই পত্নী আৰু সৰু কন্যাৰ লগত অসম অভিমুখে যাত্ৰা কৰে জন্মভূমি তেওঁৰ বাবে সদায় আপোন আছিল কৰ্মদায়িত্বৰ বাবে জন্মভূমিলৈ আহিব নোৱাৰাৰ দুখে বেজবৰুৱা সদায় দহিছিল সেয়ে ইমান বছৰৰ পাছত অসমলৈ আহিবলৈ বেজবৰুৱা হৈ পৰিছিল উৎফুল্লিত অসম দৰ্শনক সেয়ে তেওঁ মাতৃমুখ দৰ্শন বুলি অভিহিত কৰিছিল কাৰণ অসম আছিল তেওঁৰ জন্মদাত্ৰী মাতৃসদৃশ নেক্সট কুৱেশ্যন মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিত মাতৃ শব্দৰে কি বুজোৱা হৈছে কিমান বছৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিত মাতৃ শব্দৰে লেখকৰ মাতৃভূমি অসমক বুজোৱা হৈছে আৰু ইয়াত যে সুধিছে কিমান বছৰৰ পাছত ১.৫ বছৰৰ পিছত তেখেতৰ মাতৃমুখ দৰ্শন হৈছিল নেক্সট কুৱেশ্যন লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল উত্তৰ লেখক সম্বলপুৰৰ পৰা অসম আহি পোৱাৰ পাছত এদিন গধূলি তেওঁৰ কটন কলেজৰ ছাত্ৰ বন্ধুসকলে এখন সভা অনুষ্ঠিত কৰি বেজবৰুৱাক অভিনন্দন জনাই সন্মানিত কৰিলে তেওঁলোকে পৰম উৎসাহেৰে সেই সভাত ভাগ লৈছিল কোনোবাই যদি শুৱলাকৈ ইংৰাজী আৰু অসমীয়া ভাষাত বক্তৃতা দিছিল কোনোবাই আকৌ সুললিত কণ্ঠৰে সংগীত গাইছিল কোনোবাজনে আকৌ ওজাপালি হৈ সুন্দৰ অংগী ভংগীৰে হাস্যৰসপূৰ্ণ বিয়া নাম গাইছিল এনেকুৱা ধৰণৰ অনুষ্ঠান এটি পাই লেখকৰ মন শৈশৱৰ স্মৃতিৰে ভৰি উঠিছিল নেক্সট কুৱেশ্যন মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাজীও আৰু জ্ঞান কোন আছিল উত্তৰ মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাজীও হৈছে সুকবি সুবিখ্যাত চাহ খেতিয়ক সদাগৰ চন্দ্ৰকুমাৰ আগৰৱালা আৰু জ্ঞান হৈছে আৰ্ল কলেজৰ প্ৰসিদ্ধ প্ৰিন্সিপাল জে বৰুৱা বেৰিষ্টাৰ এটলৰ দুয়োগৰাকী ব্যক্তিৰ লগত লেখকৰ সম্পৰ্ক আছিল আত্মিক নেক্সট কুৱেশ্যন লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা মুখ্য কাৰণ কি আছিল কাৰণ উল্লেখ কৰা উত্তৰ লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা মুখ্য কাৰণ হ'ল প্ৰাকৃতিক সৌন্দৰ্য ঐতিহাসিক উৎকৰ্ষ আৰু প্ৰাচীন জ্ঞান গৌৰৱৰ গৰিমা
নেক্সট কুৱেশ্যন, গুৱাহাটীৰ ফালে মুখ কৰিলেই লেখকৰ মনত কিয় সুখৰ লহৰী উঠিছিল? উত্তৰ, গুৱাহাটীৰ ফালে মুখ কৰিলেই লেখকৰ মনত সুখৰ লহৰী উঠিছিল কাৰণ গুৱাহাটীত তেওঁক মনে প্ৰাণে ভালপোৱা দুই তৰা, জ্ঞান আৰু মাজিও থাকে। তদুপৰি প্ৰাকৃতিক সৌন্দৰ্য, ঐতিহাসিক উৎকৰ্ষ আৰু প্ৰাচীন জ্ঞান গৌৰৱৰ গৰিমাৰে উপচি থকা বাবে গুৱাহাটীখন লেখকৰ প্ৰিয়। তীৰ্থযাত্ৰীৰ স্পৃহা, পৰিশ্ৰমী প্ৰত্নতাত্ত্বিকৰ জ্ঞানৰ স্পৃহা পঢ়ুৱাৰ লগতে সাহিত্য অনুৰাগীৰ অন্তঃকৰণ সজীৱ কৰি তুলিব পাৰে। এই গুৱাহাটী মোৱা হ'লেই লেখক সুখী হৈ পৰে। নেক্সট কুৱেশ্যন, লেখকে কিহক কাকতলীয় সংযোগ হোৱা বুলি কৈছিল? উত্তৰ, লেখকৰ ডিব্ৰু ভ্ৰমণ আৰু ইন্দ্ৰৰ ভোজৰ আয়োজনক লেখকে কাকতলীয় সংযোগ হোৱা বুলি কৈছিল। ইয়াত ইন্দ্ৰৰ ভোজৰ আয়োজন মানে বৰষুণৰ কথা কোৱা হৈছে। লেখকে ডিব্ৰুলৈ যোৱাৰ সময়তে ধাৰাসাৰ বৰষুণ পৰিছিল। আটাইতকৈ বেছি বৰষুণ ডিব্ৰুতেই হৈছিল। বৰষুণৰ প্ৰকোপত তেওঁলোকে কলৈকো যাব পৰা নাছিল। সকলো পৰিকল্পনাত চেঁচা পানী পৰিছিল। লেখকৰ এনে লাগিছিল যেন তেওঁ অহাৰ বাবেই বৰষুণ দিছিল। নেক্সট কুৱেশ্যন হৈছে লক্ষ্মীনাথ বেজবৰুৱাক কিয় সাহিত্যৰথী খিতাপেৰে অভিহিত কৰা হয়? উত্তৰ, কবিতা, নাটক, উপন্যাস, চুটিগল্প আৰু প্ৰবন্ধ সাহিত্যৰ আটাইকেইটা দিশতে লক্ষ্মীনাথ বেজবৰুৱাৰ অৱদান আছিল প্ৰচুৰ। এখন ৰথৰ ৰথীয়ে যেনেকৈ যুদ্ধত নিস্তব্ধ ৰণকৌশলেৰে জিকি আহে, তেনেকৈ বেজবৰুৱাইও নিজস্ব সাহিত্যিক অৱদানেৰে অসমীয়া সাহিত্য সমৃদ্ধ কৰিছিল। সেয়ে তেওঁক সাহিত্যৰথী খিতাপেৰে অভিহিত কৰা হৈছিল। কুৱেশ্যন, কোনে কোনে শেক্সপিয়াৰৰ কমেডি অফ এৰৰ্ছক যুটীয়াভাৱে অসমীয়ালৈ অনুবাদ কৰিছিল? 4গৰাকী অসমীয়া ছাত্ৰ সাহিত্যিকে যুটীয়াভাৱে শেক্সপিয়াৰৰ কমেডি অফ এৰৰ্ছ নাটক অসমীয়ালৈ অনুবাদ কৰিছিল। তেওঁলোক হ'ল ৰমাকান্ত বৰকাকতি, ঘনশ্যাম বৰুৱা, গুঞ্জানন বৰুৱা আৰু ৰত্নধৰ বৰুৱা। আজিৰ এইটো ভিডিঅ'ত আমি ইমানে আলোচনা কৰিলোঁ। আকৌ লগ পাম অন্য এটি নতুন ভিডিঅ'ত। তো আজিলৈ ইমানেই। জয় হিন্দ, বন্দে মাতৰম, জয় আই অসম।